চাওক যোগদান কৰাৰ গোটেই ব্যৱস্থাটো যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে প্ৰেছ কনফাৰেন্স বা প্ৰেছক সম্বোধন কৰি গোটেইখিনি কথা কৈছে। কিন্তু এটা কথা আমি দেখিলোঁ যে যেতিয়া এটা দল নীতি আদৰ্শৰ পৰা বিচলিত হৈ ব্যক্তিগত এটা সিদ্ধান্তৰ ওপৰত ব্যক্তি বিশেষে যেতিয়া দল পৰিচালিত কৰিব, নিজে ভাল পোৱা বেয়া পোৱালৈ ব্যক্তিয়ে দল পৰিচালিত কৰিব, এনেধৰণৰ যিবিলাক কৰ্মীয়ে দলটোৰ কাৰণে বহুত দিন ত্যাগ স্বীকাৰ কৰিছিলে, বহুতে কষ্ট কৰিছিলে, দলটোলৈ সপোন দেখিছিলে, সেই দলবিলাকে লাষ্টত গৈ পেলাই দল এৰাৰ বাধ্যতা হৈ যায়। এই ভূপেন বৰাৰ ক্ষেত্ৰত এইটো দেখা পোৱা গ'ল। চাওক ভিতৰ চৰা বাহিৰৰ চৰা বুলি আপুনি আজিৰ দিনত যদি কয়, এটা সময়ত বহুত দল এনেধৰণৰ আছিলে যিবিলাক দলত বেলেগে নেতৃত্ব দিছিলে, পিছৰ পৰ্যায়ত বেলেগ দললৈ গ'ল। এতিয়া বিজেপিত মই কংগ্ৰেছ দলৰ পৰা আহিছোঁ, কিন্তু কংগ্ৰেছ দলৰ সিদ্ধান্ত আছিলে বেলেগ ধৰণৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত মই চলিবলগীয়া হৈছিলে। বিজেপিত দলৰ নীতি আদৰ্শৰ ওপৰত চলিবলগীয়া হয়। মই আজি নেশ্যনেল কাউন্সিলৰ মেম্বাৰ। নেশ্যনেল কাউন্সিলত যেতিয়া মই মিটিঙত গৈছোঁ, AICC মেম্বাৰ আছিলোঁ। AICC মেম্বাৰত যাওঁতে AICCত অকল পৰিয়াল কেন্দ্ৰিক কিছুমান মানুহেহে এটা ক্ষেত্ৰত সোমাব পাৰে। এইবাৰ যেতিয়া নেশ্যনেল কাউন্সিলৰ মেম্বাৰ হৈ বিজেপিত গ'লোঁ, গোটেই হলটোৰ ভিতৰত সমান ইকুৱেলি প্ৰধানমন্ত্ৰীও কাৰ্যকৰ্তা হিচাপে বহি থাকিবলগীয়া হৈছে। ইয়াতে এই দলটোৰ গোটেই দলে যেনেধৰণে পৰিচালনা কৰিব লাগিব, তেনেধৰণে ব্যক্তিয়ে পৰিচালিত হ'ব লাগিব। তাত ব্যক্তিয়ে যেনেধৰণে পৰিচালনা কৰিব, তেনেধৰণে দলটো পৰিচালিত হয়। But question is that তেওঁ নিচিনা এজন গুড পলিটিচিয়ান যেতিয়া আহিছে বিজেপি, আপোনালোকে এটা আপকামিং পলিটিচিয়ান, কেতিয়াবা মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। মানৱ ডেকা আপোনালোকৰ থ্ৰেড হ'ব নেকি? চাওক বিজেপি দলটোত কোনো কাৰো থ্ৰেড নহয়। এইটো দলৰ এইটোৱেই এনেধৰণৰ দল যিটো দলত সকলোৰে সমান স্থান আছে। কাৰণ ইয়াতে সৰু বৰ নাই, কামৰ ক্ষেত্ৰত সৰু বৰ নাই, পদৰ ক্ষেত্ৰত সৰু বৰ নাই, ষ্টেজত বহালৈ টনা আজোৰা নাই, চকীলৈ টনা আজোৰা নাই। আৰু সেইকাৰণে এতিয়া দেখিছে যে কিমান নেতৃবৃন্দ আজি বিজেপি দলত আছে প্লেটফৰ্মত, সকলোৱে কিন্তু সমানে দলটোক শক্তিশালী কৰিবলৈ কাম কৰি আছে। সুশান্ত বৰগোহাঁই আছিল আৰু তেওঁ ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চাওক মই কংগ্ৰেছ দলটো এৰা প্ৰায় 5 বছৰ হৈছিলে। যোৱা এটা বছৰত কি চলি আছে মই গম নাপাওঁ, কিন্তু নহয় মই থকা সময়ত চাওক, মই থকা সময়ত মই কি হ'ল 29জন আমি বিধায়ক জিকি আহিলোঁ। 29জন বিধায়কৰ 24জন বিধায়কে মোক বিৰোধী দলৰ দলপতি হিচাপে সেই সময়তে কনচেণ্ট দিছিলে। আমাৰ যিটো ভিতৰুৱা আভ্যন্তৰীণ যিটো নিৰ্বাচনৰ নিচিনা হয়, কোনে কাক কয়, 24জনে মোক কথা কৈছিলে। সেই সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই মোক ফোন কৰি কৈছিলে যে মই ইমান ছিনিয়ৰজনে তোমাৰ লগত কেনেকৈ মই ডেপুটি থাকিব পাৰিম। এই ধৰণৰ বহুত কথা ইয়াৰ ভিতৰত আছে যিবিলাকে দলটোত থাকিব নোৱাৰে। ইয়াতে জিনিয়ৰিটি আৰু ছিনিয়ৰিটি নাই। আজিৰ দিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোন কিমান ছিনিয়ৰ, নীতিন নবীন ডাঙৰীয়া কিমান ছিনিয়ৰ। ইয়াতে বয়সৰ তাৰতম্য নাথাকে, ইয়াতে পদ আৰু ইয়াতে সন্মান ভাৰতীয় জনতা পাৰ্টিত। আৰু কংগ্ৰেছটোত কোনোবা বিশেষ ব্যক্তি সন্মান আৰু অসন্মানক লৈ মানুহৰ পদবী থাকে। কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ এই মুহূৰ্তত উজাৰিছে। জেগা থাকে যেতিয়া মানুহৰ পদবী লৈ পেলাই প্ৰতিযোগী থাকে, তাতহে অসন্তুষ্টি থাকে। ইয়াতে অসন্তুষ্ট এইকাৰণে নহয় ভাৰতীয় জনতা পাৰ্টিত। আজিৰ দিনত আপোনালোকে 5টা বছৰ দেখিলে। ইয়াতে মই কৈছোঁ চাওক, এই 5টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনত ক'ৰবাত মন্ত্ৰী হ'বৰ কাৰণে গোটা ঠেলা লাগিলে নেকি? নাই লগা ক'তো। সকলো সন্তুষ্ট, মন্ত্ৰী সন্তুষ্ট, বিধায়ক সন্তুষ্ট, কাৰ্যকৰ্তা সন্তুষ্ট, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিচালনা কৰিছে, দলৰ দিলীপ শইকীয়া ডাঙৰীয়াই পৰিচালনা কৰিছে, ভৱেশ কলিতা ডাঙৰীয়া। ইয়াতে সকলোকে কাৰণে কাম আছে আৰু সকলোৱে সেই কামটো নিষ্ঠাৰে কৰে। অসমীয়া দৃষ্টি, সত্য আশাৰ খেতে আগুৱাই প্ৰতিটো খবৰৰ প্ৰথম আদৰণিজনক অসমীয়া দৃষ্টি, আপোনাৰ বিশ্বস্ত সংবাদ চেনেল।